হেল্ল' বন্ধুসকল, আপোনালোকে এতিয়ালৈকেও আধাৰ কাৰ্ড পান কাৰ্ডখন লিংক কৰা নাই নেকি? যদি কৰা নাই, এতিয়াই কৰি লওক। আপোনাৰ মোবাইলত কোনো কম্পিউটাৰ দোকানত যাব নালাগে। আৰু যদি লিংক কৰা আছে, তেনেহ'লে আপুনি চেক কৰক। তেতিয়াহে আপুনি কনফাৰ্ম হ'ব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা আছে, আপোনাৰ আধাৰ কাৰ্ডখন পান কাৰ্ডৰ লগত লিংক কৰা আছে। যদি কৰা নাই, এতিয়াই কৰি লওক, নহ'লে আৰু পিছত 1000 টকা দি লিংক কৰিব লাগিব। আৰু যদি 1000 টকা দি লিংক নকৰে, তেতিয়াহ'লে আপোনাৰ পান কাৰ্ডখন ইনএক্টিভ হৈ যাব। আপোনাৰ পান কাৰ্ডখন কোনো কামত দিব, বেংকত KYC জমা দিব নোৱাৰিব, বেংকত লোন ল'ব নোৱাৰিব, মিউচুৱেল ফাণ্ডত প্ৰব্লেম হ'ব। এনেকুৱা বহুত কামত আপোনাৰ পান কাৰ্ডখন প্ৰব্লেম দিব। এতিয়াই আপোনাৰ আধাৰ কাৰ্ডখন পান কাৰ্ডৰ লগত লিংক কৰাই লওক। কেনেকৈ কৰিব লাগে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে গুগল ব্ৰাউজাৰত যাব। ইয়াতে যাই চাৰ্চ কৰিব ইনকাম টেক্স ইণ্ডিয়া। ইনকাম টেক্স ডাইৰেক্ট চাৰ্চ কৰিব। ইনকাম টেক্স এইটোত ক্লিক কৰিব। চাওক, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোক অলপ স্ক্ৰল ডাউন কৰিব। চাওক, ইয়াতে লিখা আছে লিংক আধাৰ ষ্টেটাছ। আপোনাৰ যদি লিংক চেক কৰিব বিচাৰে যে লিংক কৰা আছে নে নাই, তেনে এইটোতে ক্লিক কৰিব পাৰিব। আৰু এইটোত লিংক আধাৰ, আপোনাৰ যদি লিংক কৰা নাথাকে, এইটোত ক্লিক কৰি আপোনালোকে লিংক কৰিব পাৰিব। আপুনি ডাইৰেক্ট এইটোতে লিংক কৰক, লিংক আধাৰ। ইয়াত ক্লিক কৰিলে ইয়াৰ পৰাও চেক কৰিব পাৰিব লিংক কৰা আছে নে নাই। হয়, এইটোত অহাৰ পিছত ইয়াতে আপোনাৰ পান কাৰ্ডৰ নাম্বাৰ যিটো আছে সেইটো বহুৱাই দিব, আৰু এইটোত আধাৰ কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিব। বহুৱাৰ পিছত আপোনালোকে ইয়াতে ভেলিডিটি অপশ্যন আছে, এইটোত ক্লিক কৰিব। মই মোৰ এইটো পান কাৰ্ডৰ নাম্বাৰটো দিলোঁ। ইয়াতে দিয়াৰ পিছত চাওক, এইটো অপশ্যন আহিছে, এইটোত ক্লিক কৰিব। মোৰ আধাৰ কাৰ্ড, ইউৰ পান নাম্বাৰ ইজ অলৰেডি লিংকড টু গিভেন আধাৰ নাম্বাৰ। এইটো পান কাৰ্ডখন অলৰেডি এইটো আধাৰ কাৰ্ডৰ লগত অলৰেডি লিংক কৰা আছে, প্ৰয়োজন নাই আৰু লিংক কৰাৰ কাৰণে। আৰু যদি লিংক কৰা নাথাকে, তেনেহ'লে আপোনাৰ ইয়াতে তাতে এটা অপশ্যন আহিব। আৰু যদি লিংক কৰা নাই, চাওক আপোনাৰ এনেকুৱা এটা স্ক্ৰীনত শ্ব' কৰিব, এজ ইউৰ পান ইজ এলাৰ্টেড আফটাৰ 1 জুলাই 2017, নো পেনাল্টি। এইটোত কণ্টিনিউত ক্লিক কৰিব আপোনালোকে। কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন আহিব। আপুনি ইয়াতে আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম দিয়া আছে, আপোনাৰ নাম সেইটো বহাই দিব, আৰু ইয়াতে মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত এই তলটোত ক্লিক কৰিব। ওপৰটোত কিয় ক্লিক কৰিব নালাগে? যদি আপোনাৰ আধাৰ কাৰ্ডত যদি অকল জন্মৰ তাৰিখটোৱে আছে, দিন মাহ বছৰ এইবিলাক নাই, অকল জন্মৰ তাৰিখটোৱে আছে, তেতিয়া এইটো ক্লিক কৰিব। আপোনাৰ আধাৰ কাৰ্ডত ডেট আছে, মান্থ আছে, মাহ আছে, ডেট আছে, চনো আছে, এইটো ক্লিক কৰিব। মই ইয়াতে নামটো বহাই দিলোঁ এটা। চাওক, মই ইয়াতে বহুৱাই দিছোঁ। বহুৱাৰ পিছত এতিয়া কি কৰিব, এই ক্লিক কৰিব লিংক আধাৰ। আমি লিংক আধাৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাওক, ইয়াত অপশ্যন আহিছে OTP আহিব। মোৰ মোবাইলত এটা OTP আহিব। ভেলিডেট ক্লিক কৰোঁ। চাওক, হৈ গ'ল মোৰ কামখন। ইউৰ আধাৰ পান লিংক ৰিকুৱেষ্ট হেজ বিন ৰিচিভড এণ্ড চেণ্ড ফৰ ভেলিডেশ্যন। আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ডখন লিংক কৰা হৈছে, লিংক কৰাৰ কাৰণে এটা ৰিকুৱেষ্ট কৰা হৈছে, আৰু এইটো ভেলিড হ'লে আপোনালোকক জনাব। ইন কেছ ৰেকৰ্ড ইন প্লেচ চেক আফটাৰ 48 আৱাৰ্ছ বাই ক্লিকিং। 48 ঘণ্টাৰ পিছত আপোনালোকে এইটো চেক কৰিব পাৰিব আধাৰ লিংক ষ্টেটাছত। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যদি অলপো সহায় পাইছে, তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব, আৰু লাইক কমেণ্ট কৰি নাপাহৰিব। ধন্যবাদ।